সকলোকে নমস্কাৰ মোৰ চেনেল ভিডিঅ' অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিহুৰ দিন আজি মানে গৰু বিহু আজি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহা আজি বহুত অলপ দেৰি হ'ল, অকণমান হ'লেও আহিলোঁ। জলপান অকণমান খালোঁ, খাই এতিয়া ভাবিছোঁ অলপ মন্দিৰ ফালে যাম, দেওশাল মন্দিৰলৈ যাম আৰু তাকে সকলো মায়ে ওলাই আছে আৰু এই দেহাহঁতে এইফালে মানে ডেক লগাই পৰা বিহু নাচি আছে, বোলক অলপ নাচ দেখুৱাম। তাৰপিছতে মন্দিৰৰ পৰা আহিম, আজি মানে বহাগৰ প্ৰথম দিন বুলি। তেনেহ'লে ব'লো বেছ নচা নচা বঢ়িয়া। আমি এতিয়া সকলোৱে জলপান খাই কৰি ল'লোঁ। এতিয়া আজি বিহুৰ দিন, ওলালোঁ মন্দিৰৰ পৰা আহোঁগৈ। তাকে মা নাযায়, ভাইটি ঘৈণীয়েক যাব আৰু মোৰ ফেমিলি দেহাহঁত যাব এনেকৈ। তো দেওশাল মন্দিৰ পৰা ভাবিছোঁ এপাক আহোঁগৈ, সেৱাটো কৰি আহোঁ। তো গাইছ ব'লক তেনেহ'লে মন্দিৰ পৰা এপাক আহোঁগৈ। সেই আহি আছোঁ এতিয়া একদম গাড়ী লৈ পেলাই দেওশাললৈ ৰহা পাৰ হ'লোঁ আৰু এয়া চাওক, মই ড্ৰাইভিং কৰি আছোঁ, গৈ আছোঁ। এফালে চাওক বহি আছে ৰাইজসকল, আমি আহি আছোঁ দেওশাললৈ। একদম ডাইৰেক্ট আহি পেলাই পাই গ'লোহি এখন চাওক। দেওশাললৈ যাওঁ, ধুনীয়াকৈ চাকিখন জ্বলাওঁ। আজি বিহু বুলি আহিছোঁ। আমাৰ মাহঁতো আগত গ'ল চাওক, আমি পিছে পিছে আমি গৈ আছোঁ আৰু ন, কোন কোনে মই গৈ আছোঁ। চাওক আমাৰ কোনো ফুটি চাওক। চাওক ইফালে মানুহ বহি আছে, ধুনীয়া। আগতকৈ বহুত ভাল কৰিলে দেই এই মন্দিৰভাগ চাওক। আমি এতিয়া সুন্দৰকৈ চাকি গছ জ্বলাই লওঁ। তাৰপিছত আকৌ এই অডিশ্যন নহয়, কি চাওক, এইটো কি, এইটো কি দেখিছোঁ, এইটো কি চাওক, কি এইটো, এইটো কি বাবা, এইটো মংকি দেখিছা। একদম ভয়ে ধুই কৰি লৈছে। আমি ধুনীয়াকৈ সুন্দৰ ওম নমঃ শিৱায় চাওক, আমাৰ চাকি জ্বলাইছে, ওম নমঃ শিৱায় চাকি জ্বলাইছে। অঁ একো নহয়, ভগৱানৰ নাম ল'লে হয়, একো নহয় দিয়া। ইয়াতে দিয়া। ধুনীয়া চাওক। এই মেইন মন্দিৰভাগ দেখুৱাইছোঁ আপোনালোক, এয়া চাওক। আমি যাম আৰু ওপৰলৈ এবাৰ, আমি ইয়াত চাকি জ্বলাই কৰি লওঁ, সেৱা কৰিলোঁ আমি। চাওক ধুনীয়াকৈ সেয়া কৃষ্ণ হ'ল, কৃষ্ণ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া কৃষ্ণ কৃষ্ণ কৃষ্ণ। আহি ঘৰ পাই গ'লোহি, পাই একদম মানে কাপোৰ কালি শুনোৱা নাই আৰু ডাইৰেক্ট একদম মানে পথাৰলৈ আহি গ'লোঁ। এই মাহঁত আহিছে, এয়া মানে মা আৰু এই আমাৰ গুণগুণহঁত ৰুণজুনহঁত আহিছে। মানে কি হ'ল, এই 100 এবিধ যে শাক বুটলিব লাগে, শাক বুটলিব আহিছোঁ। মানে মন্দিৰৰ পৰা আহি পেলাই গাড়ীখন সোমোৱাই আৰু ৰখা নাই আৰু এইফালে মাহঁত ঘৰত ইটো সিটো কামত লাগি আছে। মাৰ লগতে আহি গ'লোঁ, অলপ বোলো কিবা শাক পাচলি বুটলি দিওঁ, আজি কিবা 100 এবিধ শাক খাব লাগে। তো আহি গ'লোঁ পথাৰলৈ। এতিয়া শাক বিচাৰিছোঁ, কচু দুডাল ছিঙিছোঁ, কচু মাহঁতে মানিমুনি দিছে, কলমৌ যি পাওঁ চব এতিয়া বুটলিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাত খাই থকা জেগাত মানে এতিয়া আকৌ ভিডিঅ' কৰিছোঁ। মানে অথনি মানে ধুনীয়াকৈ আনি কৰি দিলোঁ, ধুনীয়াকৈ মায়ে মানে একদম ভাজি চাজি বনাই কৰি দিলে আৰু লগতে আহি মায়ে মাংস বনালে, মাছ বনালে। মাহঁতৰ ঘৰতো খালোঁ, দানাও ধেৰ খালোঁ, একদম পেটত নধৰে। তথাপিও গামোচা পিন্ধি লৈছোঁ আৰু এয়া চাওক গাইছ, এয়া মাছ, এইফালে মাংস আছে, এইটো হ'ল আপোনাৰ শাকৰ ভাজি। অলৰেডি ভাত খোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে আমাৰ এয়া ৰঞ্জনে খাই আছে ন, ৰঞ্জন তলমুখে খাই আছে। এয়া আমাৰ মাটোৱে একদম লৈ আহিছে এতিয়া খাবলৈ।
বঢ়িয়া 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 ঠিক আছে দিনটো আজি সেয়াই কৰিলোঁ দেখা পাইছে আৰু একদম মন্দিৰলৈ গ'লোঁ আৰু তাত সেৱা এটা কৰিলোঁ ভাল লাগিলে তো এনেকৈয়ে আজি বিহুৰ দিন পাৰ কৰিলোঁ গাইছ আৰু আশা কৰোঁ আপোনালোকৰ আজি দিনটো ভালে কুশলে গৈছে ভাত লাগিব আৰু আশীৰ্বাদ কৰিব যাতে আমাৰ বছৰটো ভালে কুশলে আমাৰ যাতে এনেকৈ কুশলে মংগলে পাৰ হৈ যায় লগতে আমিও পইচা থাকিলে আপোনালোকৰ যাতে আপোনালোকৰ মানে গোটেই বছৰটো যাতে কুশলে মানে যাওক আৰু সুখ শান্তি সমৃদ্ধি হওক তাৰে কামনাৰে আৰু আজি ভিডিঅ'টো ইমানে আগবাঢ়াইছোঁ আৰু মই ভিডিঅ'টো সামৰি মাৰিম আৰু যদি চাই ভিডিঅ'টো ভাল পাইছে কিবা এটা কমেণ্ট চমেণ্ট কৰিব লাইক এটা দিব ভাল লাগিব নহয় জানো ইমানেই কাইলৈ আকৌ ভিডিঅ'ত যদি আপোনালোকৰ ওচৰলৈ আহি আছোঁ তেনেহ'লে আজিলৈ বাই বাই আগতে ভাত খাই ৰেষ্ট কৰিম আৰু তেনেহ'লে গুড নাইট